নমস্কাৰ, আজি হল 11 জানুৱাৰী আৰু 11 জানুৱাৰী দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ বাবে। আপোনালোকে যদি অৰুণোদয়ত পইচা পায় তেতিয়াহলে আপোনালোকে ভিডিঅটো চাই থাকিব, কাৰণ অৰুণোদয় পইচা 5,000 পৰ্যন্ত বৃদ্ধি হবলৈ গৈ আছে প্ৰত্যেক মাহে। আৰু কেতিয়াৰ পৰা এই 5,000 টকাটো পাব, যদি আপুনি অৰুণোদয় হিতাধিকাৰী, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহলে ভিডিঅটো চাই থাকিব। আৰু তাৰ লগতে বহুকেইটা ৰাজ্য, দেশ, ৰাজনীতি, অৰ্থনীতিক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে আজিৰ এই ভিডিঅটোত। গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আহক এতিয়া আমি গুৰুত্বপূৰ্ণ খবৰসমূহৰ ফালে আগবাঢ়ো। আৰু প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো দিবলৈ ওলাইছে এটা নোহোৱা নোপোজা ঘটনাৰ খবৰ আপোনালোকক মই দিবলৈ ওলাইছো। নোহোৱা নোপোজা ঘটনা বুলি কিয় কৈছো, কাৰণ দেশৰ ভিতৰতে নোহোৱা নোপোজা ঘটনা এটা বৰ্তমান ঘটিছে দেশৰ ৰাজনীতিত। আৰু কি এই ঘটনা ঘটিছে যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত বৰ্তমান মিত্ৰতা হৈছে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত মিত্ৰতা হৈছে, যিটো কথা একদম শুনিবলৈ বিশ্বাস কৰিব নোৱাৰি। আপোনালোকেও অবিশ্বাস কৰিব, আপোনালোকে বিশ্বাস কৰিবলৈ টান পাব যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত বৰ্তমান মিত্ৰতা হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই ঘটনা হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত কংগ্ৰেছৰ 12জন সদস্যই, কংগ্ৰেছৰ 12জন পঞ্চায়তৰ সদস্যই কংগ্ৰেছে বিজেপিৰ লগত মিত্ৰতা কৰিছে। আৰু বিজেপিৰ লগত মিত্ৰতা কৰাৰ কাৰণে কংগ্ৰেছ দলৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰি দিয়া হৈছে। আৰু বহিষ্কাৰ কৰি দিয়াৰ পাছত তেওঁলোকে বিজেপিত যোগদান কৰিছে। আৰু এইটো কংগ্ৰেছৰ যিবোৰ দলীয় নেতা আছিল তেওঁলোকে গম নোপোৱাকৈ যি পঞ্চায়ত লেভেলৰ প্ৰাৰ্থীসকল আছে তেওঁলোকে বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল। তেওঁলোকৰ নিৰ্বাচন আছিল, পঞ্চায়ত নিৰ্বাচন আছিল। পঞ্চায়তৰ যি লেভেলত যি পঞ্চায়ত নিৰ্বাচন হয় অসমত কেইদিনমান আগতে যি হৈ গৈছিল, তেনেধৰণৰ নিৰ্বাচন হৈছিলে মহাৰাষ্ট্ৰৰ থানে নামৰ জিলাখনত। তেতিয়া বিজেপিৰ লগত মিত্ৰতা কৰা সেই লোকসকলক কংগ্ৰেছে নিজৰ দলৰ পৰা বহিষ্কাৰ কৰি দিলে আৰু বিজেপিয়ে তেওঁলোকক আদৰি ললে আৰু পিছত তেওঁলোকে বিজেপিত যোগদান কৰিলে। আৰু এনেকুৱা ঘটনা আপুনি যদি আগতে শুনিছে তেতিয়াহলে কমেন্ট কৰিব। আৰু আমাৰ দেশত এইটোৱে প্ৰথম এনেধৰণৰ ঘটনা বুলি ক'ব লাগিব। আৰু এবাৰ দিবলৈ ওলাইছো উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কৈছে যে বাংলাদেশত যি ঘটনা হৈ গল সেয়া ভাৰতীয় হিন্দুসকলৰ বাবে এটা ৱাৰ্ণিং। যদি এতিয়াই পদক্ষেপ লোৱা নহয় তেতিয়াহলে আগন্তুক আহিব লগা সময়ত ভয়ংকৰ বিপদ হব পাৰে। তেখেতে কি বুলি কৈছে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। তেখেতে কৈছে যে হিন্দুসকল একত্ৰিত নহলে সৰ্বনাশ অনিবাৰ্য। বাংলাদেশত যি ঘটিছে সেয়া আমাৰ বাবে সতৰ্কবাণী। বাংলাদেশত যি ঘটিছে তাক লৈ কোনোৱে মাত মতা নাই। ধৰ্ম নিৰপেক্ষতাৰ নামত ঠিকা লৈ ফুৰা মানুহবোৰ এতিয়া সম্পূৰ্ণ নিমাত। তেওঁলোকৰ মুখত কোনোবাই যেন ফেভিকলহে লগাই দিছে। আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আৰু আগবাঢ়িছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ, যিটো আহিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমত থকা মিয়াসকলক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত থকা মিয়াসকলে আল্লাহৰ বাহিৰে বেলেগ একো স্বীকাৰ নকৰে। তেওঁলোকৰ বাবে ধৰ্মতকৈ ডাঙৰ একো হ'ব নোৱাৰে। কিন্তু হিন্দু লোকসকলৰ বাবে ধৰ্মতকৈ ডাঙৰ হল ৰাষ্ট্ৰ। কিন্তু মিয়া মুছলমানসকলে ৰাষ্ট্ৰতকৈ ধৰ্মক বেছি গুৰুত্ব দিয়ে। তেওঁলোকে ধৰ্মৰ বাহিৰে আৰু বেলেগ একো বুজি নাপায়। আৰু এবাৰ অৰুণোদয় আৰু মহিলা উদ্যমিতা আঁচনিখনক লৈ এজিপিৰ নেতা ৰাজেন গোহাঁই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে কৈছে যে 1250 টকা আৰু 10,000 টকাৰে ৰাজ্যৰ মহিলাসকল কেতিয়াও ধনী হ'ব নোৱাৰে। ৰাজ্যত মহিলাসকলক ধনী কৰিবলৈ হলে ভাল ভাল আঁচনি আনিব লাগিব। এইবোৰ আঁচনিৰ নামত কেৱল ভোট বেংকৰ প্ৰতিষ্ঠা কৰা হৈছে বিজেপি চৰকাৰৰ দ্বাৰা। 1250 টকাৰে কোনো ধনী হ'ব নোৱাৰে, 10,000 টকাৰে কোনো ধনী হ'ব নোৱাৰে। আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজেন গোহাঁই। তেখেতে কৈছে যে অসমত থকা মিয়াসকলৰ ল'ৰা ছোৱালী ডাক্তৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, কোনোবা বিদেশত পঢ়িবলৈ গৈছে। কিন্তু অসমীয়াসকল দিনক দিনে ধ্বংসৰ ফালে আগবাঢ়ি গৈছে। আৰু এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজেন গোহাঁই। আৰু দিব ওলাইছে এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰাই আজি হয়তো কংগ্ৰেছত যোগদান কৰিব পাৰে। আৰু এই আশংকা বৰ্তমান কৰা হৈছে আজিৰ দিনটোত কংগ্ৰেছত যোগদান কৰিব পাৰে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰাই। আৰু যদি সঁচাকৈ শংকৰজ্যোতি বৰাই কংগ্ৰেছত যোগদান কৰে তেতিয়াহলে ৰাজ্যৰ ৰাজনীতি বেলেগ ফালে ঢাল খাব পাৰে। ৰাজ্যৰ ৰাজনীতিত এক নতুন ধুমুহাৰ সৃষ্টি হ'ব পাৰে। গৌৰৱ গগৈৰ লগত শংকৰজ্যোতি বৰা একেলগ হৈ বিৰোধী মঞ্চ অধিক শক্তিশালী কৰি তুলিব পাৰে। আৰু বৰ্তমানলৈকে এইটোৱে আশংকা কৰা হৈছে যে আজিৰ দিনটোত বা অহাকালিৰ ভিতৰত শংকৰজ্যোতি বৰাই কংগ্ৰেছত যোগদান কৰিব পাৰে। আৰু হিমন্ত বিশ্ব শৰ্মাই অবৈধ মিয়াসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ কিছুমান মন্তব্য কৰিছে। আৰু এই মন্তব্যসমূহ তেখেতে প্ৰায় কৰিয়ে থাকে। এইবাৰ পুনৰ এক
বিস্ফোৰক মন্তব্য কৰিছে, কৈছে যে এইবাৰ যি ভোটাৰ তালিকা নতুনকৈ প্ৰকাশ হ'ব তাৰ পৰা বহুতো মিয়া মানুহৰ নাম কটা গৈছে। আৰু এই মিয়াসকলৰ নাম কোনে কাটিছে? চৰকাৰে কাটিছে। কাৰ কাৰণে কাটিছে? অসমীয়া মানুহে বিজেপি চৰকাৰক ভোট দিছে যাতে মিয়াসকলৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন কৰিব পাৰে। আৰু সেই বুলি এক বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু বিজেপি দলটো গৌৰৱ গগৈয়ে পানী চোৰৰ দল, চাউল চোৰৰ দল, কয়লা চোৰৰ দল আৰু গৰু চোৰৰ দল বুলি আখ্যা দিছে। তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে কৈছে বিজেপি দলটো হ'ল এটা গৰু চোৰৰ দল, এটা চাউল চোৰৰ দল আৰু এটা পানী চোৰৰ দল। আৰু এই দলটোৱে কয়লাও চোৰ কৰে। আৰু এই বুলি তীব্ৰভাৱে কটাক্ষ কৰিছে গৌৰৱ গগৈ। APCCৰ সভাপতি, APCCৰ নেতা গৌৰৱ গগৈয়ে এই বুলি কটাক্ষ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বাধীন দলটো। আৰু এবাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে জুবিন হত্যাৰ ন্যায় এতিয়ালৈকে হোৱা নাই আৰু অসম চৰকাৰে জুবিনৰ ন্যায় দিব নোৱাৰে। এই ক্ষেত্ৰত আপুনি কি ভাবে? অসম চৰকাৰে জুবিন গাৰ্গৰ ন্যায় দিব পাৰিবনে? আৰু আপুনি যদি সঁচাকৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰে তেতিয়াহ'লে কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি যাব। আৰু অখিল গগৈয়ে কৈছে যে এই চৰকাৰে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। যদি অসমত ৰাইজৰ দলৰ চৰকাৰ গঠন হয় তেতিয়াহ'লে অখিল গগৈয়ে কৈছে যে আমেৰিকা বা লণ্ডনৰ পৰা উকিল আনি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কেছ চলোৱা হ'ব আৰু জুবিনক যিকোনো প্ৰকাৰে ন্যায় দিয়া হ'ব। তেখেতে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যদি অসমত ৰাইজৰ দলৰ চৰকাৰ হয় তেতিয়াহ'লে জুবিন গাৰ্গে ন্যায় পাব। আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰায় কৈ থকা দেখা যায় যে গৌৰৱ গগৈৰ লিংক পাকিস্তানৰ লগত আছে। গৌৰৱ গগৈৰ লিংক পাকিস্তানৰ লগত আছে আৰু তেখেতৰ এই লিংক ইয়াৰ ওপৰত অসম আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে। আৰু অসম আৰক্ষীয়ে এই তদন্তৰ যি ফলাফল, এই ফলাফল জানুৱাৰীতে প্ৰকাশ কৰিব। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এই গোচৰ NIA লৈ ট্ৰান্সফাৰ কৰা হ'ব। গৌৰৱ গগৈ যে পাকিস্তানৰ লগত লিংক আছে তাৰ প্ৰমাণ হিমন্ত বিশ্ব শৰ্মাই কৰি দেখাব। এই গোচৰটো বৰ্তমান NIAৰ হাতলৈ ট্ৰান্সফাৰ কৰাৰ কথা কৈছে আৰু জানুৱাৰীৰ ভিতৰতে এই তথ্য প্ৰকাশ পাব বুলি তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু ইয়াৰ প্ৰত্যুত্তৰ হিচাপে গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ কথা কৈ মেইন টপিকটোৰ পৰা ফালৰি কাটিব বিচাৰে। জুবিন গাৰ্গৰ হত্যাকাণ্ড, জনজাতিকৰণ এই ধৰণৰ এক স্পৰ্শকাতৰ বিষয়সমূহৰ পৰা তেখেতে ফালৰি কাটিব বিচাৰে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ কথা কৈ। এই ক্ষেত্ৰত আপুনি কি ভাবে যে হিমন্ত বিশ্ব শৰ্মাই সঁচাই কৈ আছে নেকি, বা গৌৰৱ গগৈয়ে এইটো মিছা বুলি প্ৰমাণ কৰিব পাৰিবনে নোৱাৰে? যদি সঁচাকৈ গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক আছে তেতিয়াহ'লে কি হ'ব গৌৰৱ গগৈ? আৰু যদি হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে কি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ? এই ক্ষেত্ৰত আপুনি কি মতামত দিব কমেণ্ট কৰি। আৰু আজিৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আছিল এইখিনি। যদি আপুনি খবৰকেইটা শুনি ভাল পালে, যদি এনেধৰণৰ খবৰসমূহ আপুনি আমাৰ চেনেল যোগে আগলৈ চাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো এটা লাইক কৰিব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।